আজি আহি গ'লোঁ ৰাতি বিয়া চাবৰ কাৰণে। মোৰ লগত আছে গুণেনে এতিয়া ধৰি আছে কেমেৰা। মই আহিছোঁ, দেখাম এতিয়া। অভিজিত ওলাই আছে বিয়াৰ কাৰণে, গাড়ী ৰেডি হৈ আছে। গাড়ীখন আগতে দেখাই লৈ আহোঁ, অকণমান দেখাই লৈ আহোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। মিহিকৈ আহি থাকা। এয়া আমি চাবলৈ গৈ আছোঁ দৰা গাড়ী। দৰা কাম হৈ আছে এতিয়া বৰ্তমান। এয়া গাড়ী গাড়ীৰ ওচৰত পালোহি। গাড়ীখন সজোৱা মানুহ বহুত, সেইকাৰণে ভিতৰত নগ'লোঁ। গাড়ী সজাই আছে, তাৰপিছত দেখাই আছোঁ। ব'লক এইখনেই গাড়ী। অলপ এটাই কৈ দি পিছত গেটত আছোঁ, আহক ভিতৰলৈকে। বৰদা বৰদাও আছে। এয়া অভিজিতৰ মা আৰু দেউতা। এইটো বৰমা, এইটো বৰদা। ইয়াকে মোক এটা তুলিলে ভাই। অভিজিত আহা। এইফালে চাই দে এবাৰ। গাড়ী সজোৱা হৈ গ'ল। নেৱাজ আছে, ৰাহুলে গাড়ীখন সজাইছে। ইয়াৰ নামটো উঠিব আৰু। টেপ আনিব পাহৰিছে, এইটো বেলেগ কথা। টেপ আনি চানি দিলোঁ, মই আনি দিলোঁ। বঢ়িয়া বজাইছে, দুটাকে টেপ আনি কম সময়ত আমি ধুনীয়া বজাইছে। মই নিজৰ ক্ৰেডিট নহয়, এইটো টিমৰ। এইটো গোটেইকেইজনৰে বিয়াও আছে, সহায় কৰিছে আমাৰ এই পিজল ইছলাম। চাওঁ গাড়ীখন দেখা এতিয়া, গাড়ীখনে চাওঁ আমি। বঢ়িয়া, ইফালে গামোচা দি দিয়া গৈছে, গোলাপ ফুল, অৰিজিনেল গোলাপ ফুল। এইটো বুফে এটা, আৰু ইফালে এনেই জাষ্ট ড্ৰাইভাৰ য'ত বহিব এইখিনি অলপ খালী ৰখা গৈছে। আমাৰ এইটো চেফটি ৰিজনছৰ কাৰণে ৰখা গৈছে। তাৰ মাজতে আমি ভালকৈ কৰিছে, কম টাইমত মানে বহুত কম টাইমত। ছাইডৰ ফালে গোটেই ৰিবন লগাই দিয়া গৈছে, গোটেই ৰিবন। আৰু এই গোলাপ ফুলটো ক্ৰেডিটটো মোটাত যায় দেই। সেই গোলাপ ফুলৰ ক্ৰেডিটটো মোটাত যায়। মজা আৰু এবাৰে ভাল হ'ব। এই চাব ছাতি এইফালে চাবা হা, চব এইফালে চাবা। হাতখন দে না, আৰু দে আৰু মাৰি আরে ক্রিকেট টিম না আমরা হাল্লা করি না। এখন এখন কথা বলছি সার্টিফিকেট দিয়া হৈ গ'ল আৰু সার্টিফাইড মোৰ গোটেইবিলাক লগৰ হয় আৰু পিছত দেখাই আছোঁ কি কৰোঁ। গোটেইবিলাকে আহিলে আৰু ফূৰ্তি কৰি আছোঁ। বিয়া খানা খাম আৰু কালি বিয়া হৈ কিনে আহিলে, কালি ৰাতি ভিডিঅ' কৰা নহ'ল, সেইকাৰণে আজি কৰিছোঁ। পিছত দেখাই বনাই থাকে অকল বিয়াৰে ভিডিঅ' বনাই, এইটো কাৰণে বিয়াত ভাল লাগে। কবা চবা একো নালাগে, তই খালি তুলি লৈ
দালি লৈ আছো দালি চকু ডাঙৰ কৰি দিব এইফালে চবটো মাষ্টৰ মাষ্টৰ লাগি যায় ইগ' হাৰ্ড